ফাঁসির শাস্তিৰ বিষয়ে আপোনালোকে নিশ্চয় শুনিছে। ফাঁসিৰ শাস্তি এজন অপৰাধীক তেতিয়াই দিয়া হয় যেতিয়া তেওঁ কোনো ধৰণৰ গুৰুতৰ অপৰাধ কৰে, যেনে ৰেপ, মাৰ্ডাৰ ইত্যাদি। আইনৰ দৃষ্টিত যেতিয়াই কোনো ঘটনা অধিক গুৰুতৰ হয় তেতিয়া অপৰাধীজনক মৃত্যুদণ্ডৰে দণ্ডিত কৰা হয়। আৰু এই মৃত্যুদণ্ডৰে দণ্ডিত কৰাৰ মূল উদ্দেশ্যটো এইটোৱে যে অপৰাধী যাতে সেই ঘটনাটো পুনৰাই সংঘটিত কৰিবলৈ সমৰ্থ নহয় আৰু সমাজত যাতে এনেকুৱা এটা মেছেজ যায় যাতে সেই ঘটনাটো মানুহে ভৱিষ্যতত কৰিবলৈ সাহস নকৰে। আপুনি নিশ্চয় জানে যে ফাঁসিৰ ৰায়প্ৰাপ্ত আসামীৰ অন্তিম ইচ্ছা পূৰণৰ বাবে সুযোগ দিয়া হয়, কিন্তু এই ইচ্ছাবোৰৰ এটা লিমিট থাকে, নিৰ্ধাৰিত সীমা থাকে। তেওঁ যিকোনো ইচ্ছা পূৰণ কৰিব বিচাৰিব নোৱাৰে, কাৰণ ধৰক কোনোবাই জীয়াই থকাৰ ইচ্ছা প্ৰকাশ কৰিলে এতিয়া কি হ'ব। গতিকে এই ইচ্ছাবোৰক এটা লিমিটৰ মাজত ৰখা হৈছে। এতিয়া আপুনি হয়তো ভাবি আছে কি এই ইচ্ছা, কোনবোৰ ইচ্ছা এজন ফাঁসিৰ ৰায়প্ৰাপ্ত আসামী বিচাৰিব পাৰে। আহক জানো কি ইচ্ছা তেওঁ পূৰণ কৰিব পাৰে। আৰু আপুনি যদি এনেকুৱা ভিডিঅ' আগলৈকে পাই থাকিব বিচাৰে তেতিয়াহ'লে কিউৰিয়াছ আসাম চেনেলটোক এতিয়াই ছাবস্ক্ৰাইব কৰি ৰাখক। নাম্বাৰ 1, এজন ফাঁসিৰ ৰায়প্ৰাপ্ত আসামীৰ এইটো অধিকাৰ আছে যে তেওঁ যিকোনো স্পেচিয়েল খাদ্য বা তেওঁৰ প্ৰিয় খাদ্য তেওঁ প্ৰশাসনৰ পৰা বিচাৰিব পাৰে আৰু প্ৰশাসনে অতি সোনকালে তেওঁৰ এই ইচ্ছা পূৰণ কৰি দিব লাগিব। নাম্বাৰ 2, এজন ফাঁসিৰ ৰায়প্ৰাপ্ত আসামীৰ অন্তিম ইচ্ছা পূৰণৰ বাবে যদি তেওঁ তেওঁৰ পৰিয়ালৰ মানুহৰ লগত লগ কৰিব বিচাৰে তেওঁ লগ কৰিব পাৰিব। নাম্বাৰ 3, এজন ফাঁসিৰ ৰায়প্ৰাপ্ত আসামীয়ে যদি তেওঁৰ অন্তিম ইচ্ছা পূৰণৰ বাবে কোনো ধৰ্মীয় পবিত্ৰ কিতাপ পঢ়িব খোজে তেতিয়াহ'লে তেওঁ পঢ়িব পাৰিব আৰু প্ৰশাসনে যথাসম্ভৱ অতি সোনকালে তেওঁৰ এই ইচ্ছা পূৰণ কৰিবলৈ কিতাপৰ ব্যৱস্থা কৰি দিব বা পঢ়াৰ ব্যৱস্থা কৰি দিব। ফাঁসি কাৰ্য সাধাৰণতে সূৰ্য উদয়ৰ আগতে সম্পন্ন কৰা হয়, কাৰণ মানুহ এজন পুৱাৰ ভাগত মানসিকভাৱে সুস্থ থাকে আৰু সমাজত যাতে এই ফাঁসিৰ ফলত কোনো ধৰণৰ কুপ্ৰভাৱ বা বেয়া প্ৰভাৱ পৰিব নোৱাৰে সেইকাৰণে ফাঁসি কাৰ্য সদায় সূৰ্য উদয়ৰ আগত সম্পন্ন কৰা হয়। আৰু ফাঁসি দিয়াৰ পিছত ডেড বডিটো ডক্টৰৰ দ্বাৰা পৰীক্ষা কৰি তেওঁৰ পৰিয়ালৰ মানুহক গতাই দিয়া হয়। বন্ধুসকল, আজিলৈকে যদিও ভিডিঅ'টো ভাল লাগিছে তেতিয়াহ'লে শ্বেয়াৰ কৰি দিব, আৰু যদি কিউৰিয়াছ আসাম চেনেলটোক এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে প্লিজ ছাবস্ক্ৰাইব কৰি দিব, কাৰণ এনেকুৱা ভিডিঅ' আপুনি প্ৰত্যেক সপ্তাহত পাই থাকিব পাৰিব। জয় আই অসম, ধন্যবাদ।